ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। নৱসিদ্ধ সমেত নিমি ৰাজাৰ সংবাদ। এয়া হ'ল ইতিহাস যে নিমি নৱসিদ্ধ সংবাদ নামেৰে এটা কাহিনী তোমাৰ আগত মই প্ৰকাশ কৰিম। শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। যি কাহিনী তুমি শ্ৰৱণ কৰাৰ লগে লগে তোমাৰ মন প্ৰফুল্লিত হৈ যাব, তোমাৰ মন আনন্দত আত্মহাৰা হৈ যাব। শুনা সেই কথা তুমি স্থিৰ কৰি মন। ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। কেনেকৈ ভাগৱত ধৰ্ম নিৰূপণ হৈ আছে তুমি মন স্থিৰ কৰা সেই মহামহন্ত বসুদেৱ, আৰু তুমি শুনা আমি কম। ভকত বৈষ্ণৱসকলৰ আমনি লাগিছে নেকি? নাই লগা। কৃষ্ণ যদি আমনি লাগে কৈ দিব। কি কৈছে? বসুদেৱ মহামন্ত্ৰৰ গৃহত ভগৱন্তইতো কৃষ্ণ নাম লৈ জন্মগ্ৰহণ কৰিছে বুলি আমি গম পাওঁ। বিষ্ণুগৰ্ভা হয়তো ভাগৱতত আছে, যিটো গৰ্গমুনিৰ আগত বিষ্ণুগৰ্ভা কৃষ্ণ, যে গৰ্গমুনিয়ে যেতিয়া জাতকৰ্ম কৰিলে তাৰ পাছত কৃষ্ণ নাম দিছে কৃষ্ণ কৃষ্ণ। এৰা স্বয়ম্ভুৱ সুত প্ৰিয় ব্ৰত মহাশয় আছিলা অগ্নিধ্ৰ নামে তাহান তনয়। অগ্নিধ্ৰৰ পুত্ৰ ভৈলা নাভিলৰ পতি। নাভিৰতনয় ভৈলা ঋষভ সুমতি। আমাক এটি বংশৰ পৰিচয় দিছে যে সৰ্বপ্ৰথমতে স্বয়ম্ভুৱ মনুৰ পুত্ৰ প্ৰিয়ব্ৰত ৰজা বুলি কৈছে, আৰু এই প্ৰিয়ব্ৰতৰ পুত্ৰ অগ্নিধ্ৰ বুলি কোৱা হৈছে, আৰু অগ্নিধ্ৰৰ পুত্ৰ হ'ল নাভি ৰজা, আৰু নাভি ৰজাৰ পুত্ৰ হ'ল ঋষভ সুমতি বুলি কৈছে। নাভিৰ তনয় ভৈলা ঋষভ সুমতি, অৰ্থাৎ নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ ২৪টি অৱতাৰৰ ভিতৰত তেৰাই নাভি ৰজাৰ গৃহত ঋষভ নাম লৈ জন্মগ্ৰহণ কৰিছিল। এৰা বসুদেৱ বংশে আহি ভৈলা অৱতাৰ কৰিলা লোকত মুখ ধৰ্মক প্ৰচাৰ। তাত সন্তে উপজিলা পুত্ৰ এক শত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত। যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ দেশয় বিষয় সুখ বিস্তাৰ সদৃশ। ও তৰুণ কালতে মাধৱ কমনে ধৰি তপোবনে একমনে আৰাধিলা হৰি। ভগৱন্ত পুৰুষে নাভি ৰজাৰ গৃহত ঋষভ ঈশ্বৰ নাম লৈ তেৰাই জন্মগ্ৰহণ কৰিলে।
কৰিলা লোকত মুখ্য ধৰ্মক প্ৰচাৰ জীৱৰ মুখ্য প্ৰাপ্তিৰ অৰ্থে তেৰাই ধৰ্ম প্ৰচাৰ কৰিলে তান্ত সন্তে উপজিলা পুত্ৰ একশত তেৰা সমস্ত ধৰ্ম প্ৰচাৰ কৰাৰ মাজতেই গৃহস্থী ধৰ্ম পালন কৰিলে আৰু এই গৃহস্থী ধৰ্ম পালন কৰাৰ পাছত তেৰা পুত্ৰ একশত অৰ্থাৎ 100 পুত্ৰৰ পিতৃত্বৰ অধিকাৰী হ'ল শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত তেৰাৰ 100 পুত্ৰৰ শ্ৰেষ্ঠজন হ'ল ভৰত হয় যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ ঋষভ ঈশ্বৰৰ 100 পুত্ৰৰ শ্ৰেষ্ঠতম পুত্ৰৰ নাম হ'ল ভৰত আৰু যি ভৰতৰ নামেৰে আমি বাস কৰা দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ দেশয় বিষয় সুখ বিস্তাৰ সদৃশ তেৰাৰ আচৰণটো হ'ল আকৌ বিষয় সুখ ভোগৰ প্ৰতি পিঠি দিয়া তেৰাই বিষয় সুখ ভোগৰ মাজত নিজকে আত্মনিয়োগ কৰা নাছিল তৰুণ কালতে মাধৱক মনে ধৰি তপোবনে একমনে আৰাধিলা হৰি অৰ্থাৎ যুৱা অৱস্থাতেই তেৰাই তপোবনত গৈ ভগৱন্ত পুৰুষ একমাত্ৰ এক দেৱ এক হেও একবিনে নাইকেও এই ধৰ্মটো তেৰাই পালন কৰিলে এই ৰামে 3 জন্মে পাইলা তেহু ভগৱন্ত গতি আৰু নৱজন ভৈলা নৱবৰ্ষপতি একাধিক 80 জন ভৈলা দ্বিজ প্ৰায় থাকিল লোকত কৰ্মকাণ্ড প্ৰৱৰ্তায় এই ভগৱন্তক আৰাধনা কৰা এক দেও এক হেও একবিনে নাইকেও এই মাৰ্গটোৰ দ্বাৰাই মহামহন্ত ভৰতে 3 জন্মলৈকে তেওঁ ভগৱন্তৰ কৃপা লাভ কৰিছিল আৰু নৱজন ভৈলা নৱবৰ্ষপতি এই 100 পুত্ৰৰ শ্ৰেষ্ঠজন ভৰত তাৰ পাছত 9 জন হ'ল 9খন ৰাজ্যৰ ৰজা অৰ্থাৎ 9টা দ্বীপৰ অধিপতি বুলি কৈছে একাধিক 80 জন ভৈলা দ্বিজ প্ৰায় একাধিক 80 জন মানে 81 জন দ্বিজ প্ৰায় বুলি কৈছে সম্পূৰ্ণ তেৰা সমস্ত ব্ৰাহ্মণ নহ'ল কিন্তু দ্বিজ প্ৰায় ব্ৰাহ্মণ সদৃশ বুলি কৈছে তেৰা সমস্তই কি কৰিলে এই সংসাৰত কৰ্মকাণ্ড প্ৰচলন কৰি তেৰা সমস্তই নিজৰ জীৱন ধাৰণ কৰি থাকিল বুলি কৈছে এৰাম ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী নৱজন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ হবে দিগম্বৰ আত্ম বিদ্যা বিশাৰদ তাসম্বাৰ নাম শুনা হুয়ানি হবদ এজন হ'ল ভৰত 9 জন হ'ল 9টা দ্বীপৰ অধিপতি এতিয়া 1ৰ লগত 9 যোগ কৰিলে আমি পালোঁ 10 তাৰ পাছত ক'লে 81 জন কৰ্মকাণ্ডী 81 লগত আকৌ 10ৰ লগত 81 যোগ কৰিলে আমি পাম সংখ্যা 91 এতিয়া ঋষভ ঈশ্বৰৰ পুত্ৰ কিমান বুলি কৈছিল 100 জন 100 জনৰ ইতিমধ্যে আমি পদৰ দ্বাৰা 91 জনৰ বিষয়বস্তু আমি পালোঁ কোন কেনেকুৱা এতিয়া পুনশ্চ ভাগৱতৰ পদচন্দত প্ৰকাশ কৰিছে যে ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী নৱজন
বাকী যি 9 সংখ্যা এটা বাকী আছে, সেই 9 সংখ্যাৰ যি 9জন দেহধাৰী জীৱ তেৰা সমস্ত হ'ল তত্ত্বজ্ঞানী বুলি কৈছে, মহাসিদ্ধ। আৰু তেৰা সমস্তই ঈশ্বৰ কৃষ্ণকেই মাত্ৰ ধ্যান কৰে, সেৱা পূজা কৰে, তাৰ বাহিৰে তেৰা সমস্তই আৰু অন্য কোনো কৰ্মলৈ নিজৰ মন পঠিয়াই নিদিয়ে আৰু নিজৰ এই 24টা তত্ত্বৰে দেহক অন্য স্থানলৈ আগবঢ়াই নিদিয়ে। এতিয়া এই 9জন সিদ্ধৰ বিষয়ে এটা সম্বাৰ নাম শুনা শুয়া নিশবদ। নিশবদ মানে আমাক কোঢ়াল কৰিবলৈ কৈছে নি, হুলস্থুল কৰি কৰি শুনিবলৈ কৈছে নেকি? নাই কোৱা। ঠাণ্ডাভাৱে শুনিবলৈ কৈছে আমাক। মৌন হৈ সাৱধানেৰে এই 9জন সিদ্ধৰ নাম পদচন্দত গুৰুজনাই প্ৰকাশ কৰিব, আমাক শ্ৰৱণ কৰিবলৈ কৈছে। কৃষ্ণ কৃষ্ণ। ৰাম কবি সবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ পিপলায়ন আবিৰ্ভূত্ৰ শুদ্ধ দ্ৰমিল চমস কৰ ভাজন নৱম এহি নৱ সিদ্ধ হৰি ভকত পৰম। 9জন সিদ্ধৰ নাম আমাক প্ৰকাশ কৰি দিলে। প্ৰথমজনৰ নাম হ'ল কবি। বিশেষণ বিশেষ নাই লগোৱা, ওলকবি বন্ধাকবি এইবিলাক নাই লগোৱা, মাত্ৰ গুৰুজনাই ক'লে কবি। তাৰ পাছতে ক'লে সবি, তাৰ পাছত ক'লে 3 নম্বৰজন অন্তৰিক্ষ আৰু চতুৰ্থজন হ'ল প্ৰবুদ্ধ। তাৰ পাছতে ক'লে অপৰ 5মজন, পিপ্পলায়ন 6ঠজন, আবিৰ্ভূত 7মজন আৰু 8মজন হ'ল দ্ৰমিল চমস 9মজন বুলি কৈছে। এই 9জন হ'লনে বাৰু সংখ্যা মতে? হৈছে নে নাই হোৱা? হ'ল। কৃষ্ণ কৃষ্ণ। কি ক'লে? হয় না, নাভিৰ পুত্ৰ ঋষভ বুলি কৈছে। ঋষভহে ভগৱন্তৰ অৱতাৰ বুলি কৈছে। হয় হয়, কৃষ্ণ কৃষ্ণ। এতিয়া এই 9জন হ'ল এহি নৱসিদ্ধ হৰি ভকত পৰম। তেৰা সমস্ত হৰি ভকত বুলি কৈছে, বেলেগৰ ভকত নহয়। সেই 9জন হ'ল হৰি ভকত। এতিয়া আমিও তেৰা সমস্তৰ পথকে অৱলম্বন কৰি সমস্তজনে আমি কেৱল এক শৰণীয়া হ'ব লাগে, অৰ্থাৎ হৰি ভকত হ'ব লাগে। ৰাম ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ হবে নাৰায়ণময় দেখে নিৰন্তৰ কিন্তু আপোনাত হন্তে নোহে ব্যতিৰেক দেখিয়া ভ্ৰমন্ত হবে জগত যতে ক সুৰসিদ্ধ সাধ্য যজ্ঞ গন্ধৰ্ব কিন্নৰ নৰ নাগ শংকৰ চাৰণ বিদ্যাধৰ সৰ্বদা ভ্ৰমিয়া ফুৰে তা সম্বাৰ পুৰে গমন কৰন্ত নিত্য গোলোক নগৰে। এই 9জন সিদ্ধই সুৰ সিদ্ধ সাধ্য যজ্ঞ গন্ধৰ্ব কিন্নৰ নৰ নাগ শংকৰ চাৰণ বিদ্যাধৰ সৰ্বদা ভ্ৰমীয়া ফুৰে তাসম্বাৰ পুৰে। পুৰ মানে নগৰ। সকলো সময়তে তেৰা সমস্তই এই নগৰবিলাকত প্ৰৱেশ কৰি ফুৰে, অৰ্থাৎ ভ্ৰমণ কৰি ফুৰে বুলি কৈছে। কিন্তু তেৰা সমস্তই গমন কৰন্ত নিত্য গোলোক নগৰে।
কিন্তু প্ৰত্যেক মুহূৰ্ততে তেৰা সমস্তই বৈকুণ্ঠপতি য'ত থাকে গোলোক ধাম, এই গোলোক ধামলৈ তেৰা সমস্তই সদায় অহা যোৱা কৰি থাকে বুলি কৈছে কৃষ্ণ। হয় কৃষ্ণ। এৰাম কাহাটো কিনিচিত মনে নাহি আশকতি, আকাশে সঞ্চৰে সবে অবাধিত গতি, ঋষি গণ সমেনি নিমিৰাজা মহাশয়, কৰে মহাযজ্ঞৱাতি আনন্দ হৃদয়। এদিনাখন নৱসিদ্ধই আকাশমাৰ্গেৰে গতি কৰি থাকোঁতে, অৰ্থাৎ আকাশমাৰ্গেৰে গৈ থাকোঁতে নিমি নামৰ ৰজাজনে মৰ্তত ঋষি সমস্তৰ আজ্ঞা পালন কৰি বা ঋষি সমস্তৰ সহিতে তেৰাই এভাগ মহাযজ্ঞ আয়োজন কৰি আছিল। আৰু সেই মহাযজ্ঞ আয়োজন কৰি থকা সেই সময়তেই নৱসিদ্ধই আকাশমাৰ্গেৰে গতি কৰিছিল। ৰাম ভৈলা নৱসিদ্ধ সেহি সভাত প্ৰৱেশ, সূৰ্য সমজলে দেহা দিগম্বৰ বেশ, ও মহাভাগৱত সবে অকস্মাতে আহিলা, দেখিয়া সভাৰ লোক বিস্ময় কপাইলা। হয় হয় হয়, দিব্য বস্ত্ৰ পৰিধান কৰা বুলি কৈছে। হয় কৃষ্ণ। আৰু সেই নৱসিদ্ধই নেমি ৰজাৰ মহাযজ্ঞভাগ দৃষ্টি পৰাৰ লগে লগে, অৰ্থাৎ চকু পৰাৰ লগে লগে তেৰা সমস্তই আকাশমাৰ্গৰ পৰা এই যজ্ঞস্থলীলৈ নামি আহিল। আৰু যজ্ঞস্থলীত উপস্থিত হোৱাৰ লগে লগে নিমি ৰজাকে প্ৰমুখ্য কৰি ঋষি মুনিসকলে তেৰা সমস্তক দেখি যে স্বয়ং ভগৱন্তই যেন আমাৰ সন্মুখত উপস্থিত হৈ গ'ল, মহাভাগৱত সবে অকস্মাতে আইলা, যেন অকস্মাতে আমাৰ সন্মুখত ভগৱন্তৰ আৱিৰ্ভাৱ হৈ গ'ল, এই ভাৱনাটো তেৰা সমস্তৰ হৃদি পদ্মত আহি গ'ল। কাৰ? নেমি ৰজা সহিতে ঋষি মুনিসকলৰ। এৰাম এটা সম্বাক দেখিয়াতি সচকিত মতি, গুৰু পুৰোহিত সমে উঠিলা নৃপতি, মূৰ্তি ধৰি অগণি কুণ্ডৰ ভৈলা বাজ, সাদৰিলা সিদ্ধ সমস্তক সামৰাজ। গুৰু পুৰোহিত সমে উঠিলা নৃপতি, এই ঋষিমুনিসকলৰ সহিতে পুৰোহিত গুৰু সহিতে নৃপতি তেৰা সমস্তত থিয় হৈ দিলে। উঠি আহিল আসনৰ পৰা, উঠি তেৰা সমস্তই কি কৰিলে? মূৰ্তি ধৰি অগণি কুণ্ডৰ ভৈলা বাজ, সাদৰিলা সিদ্ধ সমস্তক সামৰাজ। যেন একোটা মূৰ্তি ধৰি অগ্নিকুণ্ডৰ পৰাহে তেৰা সমস্ত ওলাই আহিছে, এনে এটা দৃষ্টি তেৰা সমস্তৰ হ'ল, ভাৱনা হ'ল। আৰু তেৰা সমস্ত আসনৰ পৰা উঠি আঠে বেঠে নৱসিদ্ধক প্ৰণাম জনালে। কৃষ্ণ। আচাৰ্য ঋতিজ সমে যজ্ঞ কাৰ্য এৰি, কৰিলা শুশ্ৰূষা সিদ্ধ সমস্তকে বেৰি, সাধু সংগে সবাৰো নিৰ্মল ভৈলা মতি, সঘনে
উপজে কৃষ্ণ চৰণত ৰতি। আচাৰ্য ঋত্বিজ সমে যজ্ঞ কাৰ্য এৰি সমস্ত জনাই কৰিলা শুশ্ৰূষা সিদ্ধ সমস্তকে বেঢ়ি। তেৰা সমস্তই সিদ্ধক শুশ্ৰূষা কৰিবৰ বাবে আগবাঢ়ি আহিল। সঘনে উপজে কৃষ্ণ চৰণত ৰতি। ঘনে ঘনে কৃষ্ণৰ চৰণত তেৰা সমস্তৰ মন ব্যাকুল হৈ গৈছে। কেৱল কৃষ্ণৰ চৰণ দৰ্শন কৰিবৰ বাবে আমি যি হাবিয়াস কৰি থকাৰ যিটো ভাৱনা, এই ভাৱনাটো সমস্ত ঋষি আৰু নিমিৰজাৰ হৃদি পদ্মত আহি গৈছে। সাধু সংগে সবাৰো নিৰ্মল ভৈলা মতি। যিহেতু গুৰুজনাই সিদ্ধান্ত দিছে যে সাধু সংগতহে জীৱৰ তৰণ হ'ব কৃষ্ণ নামৰ মহা মহিমাৰ প্ৰভাৱৰ দ্বাৰা। এৰা বিনা অলংকাৰে কৰে শৰীৰ দীপিতি। তা সম্বাক দেখিয়া নিমিৰ মহাপ্ৰীতি। কৰিলা আসনে বৈখাই চৰণত পূজা। প্ৰণামী বিনা কৃতাঞ্জলি কৰি ৰাজা। হে ৰাম ৰাম পৰম ভকত তা সম্বাক জানি মনে। আসনে বৈখায়া ৰংগে পুজিলা চৰণে। শৰীৰৰ কান্তিয়ে প্ৰকাশে সভাখান। সাক্ষাতে দেখিয়া যেন ব্ৰহ্মাৰ নন্দন। তা সম্বাক দেখি ৰাজা প্ৰীতি কলভিল। যৱনতে নিজয় অভিমতক পুছিল। জানিলো তোমৰা পাৰিষদ গোবিন্দৰ। পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ। খুব সুন্দৰ এভাগী শব্দ ব্ৰহ্ম গুৰুজনাই সংযোজন কৰিলে যে প্ৰণামী বিনাময়ী কৃতাঞ্জলি কৰি ৰাজা। এতিয়া আমি সেৱা কেনেকৈ কৰোঁ ভকতক? কৃতাঞ্জলি নে পুতাঞ্জলি নে অঞ্জলি? আমি এতিয়া কেনেধৰণে কৰিব লাগে যে কৃতাঞ্জলি সেৱা কৰিব লাগে, অঞ্জলি সেৱা কৰিব নালাগে। যে আমি ঈশ্বৰক কিবা এটা বিচাৰিব নালাগে, নিষ্কামভাৱেৰে আমি কৃতাঞ্জলি সেৱা অৰ্থাৎ দুই হস্ত এক হাতে দেৱক প্ৰণাম কৰে যিটো তাৰ হস্ত কৰে ছেদ। গতিকে সেই গোপীসকল তোমৰা সবে দুই হাত তুলি দেৱক যদি প্ৰণাম নকৰা তেতিয়াহ'লে তোমালোকৰ ব্ৰত সাৰ্থক নহ'ব। এতিয়া আমাৰ স্বাভাৱিকতে এটা স্বভাৱ আছে, আমাৰ নিজৰো আছে, সমস্তজনেৰে আপোনাৰবোৰ আছে নাছে নাই আমি বাৰু নাজানো, কিন্তু কথাটো হ'ল এনেধৰণৰ, কোনোবা এজন বাপে আমি এজনে অন্যজনক যদি পথত অস্বাভাৱিকভাৱে লগ পাই যাওঁ, মটৰ চাইকেলখন চলাই গৈ থাকোঁতেই হওক বা কিবা প্ৰকাৰে আমি খোজকাঢ়ি গৈ থাকোঁতেই হওক, আমি কেনেধৰণে কৃষ্ণ বুলি কওঁ? এখন হাতে কৃষ্ণ, হয়নে বাৰু? এই অভ্যাসটো যদি আমাৰ আছে এৰিব লাগে, কাৰণ এইভাগে দেৱক প্ৰণাম কৰিবলৈ কাকো কোৱা নাই। এক হাতে দেৱক প্ৰণাম কৰে যিটো তাৰ হস্ত কৰে ছেদ, তাৰ হাতখন কাটি পেলাবলৈ কৈছে।
এইটো আমাৰ অপৰাধ যদি আমি কৰিছোঁ ইয়াৰ পৰা আমি আঁতৰি আহিব লাগে কৃষ্ণ হয় হয় কৈছে হয় কৃষ্ণ প্ৰণাম কৰিছে কৃষ্ণ এৰা ভৈলো সুকিতাৰ্থ পদৰে নুপায় আমি জানিলো আজি হে মুত তুষ্ট কৃষ্ণ স্বামী যদি নৰতনুইটো ক্ষণিক থিৰ তথাপি দুৰ্লভ মানো মনুষ্য শৰীৰ এই ৰাম তাহাতো দুৰ্লভ মানো ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ হে ৰাম হবাৰু পাৱত পৰি পশু প্ৰণিপাতে কোন আত্যন্তিক সুখ কহিও মাতে নিমিৰজাই নৱসিদ্ধৰ চৰণ পংকজত প্ৰণাম জনাই নৱসিদ্ধৰ প্ৰতি নিমিৰজাই কেইভাগিমান প্ৰশ্ন আগবঢ়াইছে যিভাগ প্ৰশ্ন মহামহন্ত বসুদেৱে দেৱঋষি নাৰদক আগবঢ়াইছিল আৰু দেৱঋষি নাৰদে প্ৰকাশ কৰিছিল যে আমি নিজে তোমাক একো নকওঁ আমি এটা ইতিহাস অৰ্থাৎ এটা কাহিনী তোমাৰ আগত প্ৰকাশ কৰিম যি কাহিনী হ'ল নেমি নামৰ এজন ৰজাৰ কাহিনী যিজনা নেমি নামৰ ৰজাই সাক্ষাৎ দৰ্শন পাইছিল 9জন মহাসিদ্ধক আৰু এই হয় হয় কৃষ্ণ যি নিমি নৱসিদ্ধ সংবাদ গুৰুজন বস্তুৱে ইয়াত সংযোজন কৰিছে মহাৰাজ নিমিয়ে নৱসিদ্ধৰ চৰণ পংকজত কেইভাগিমান প্ৰশ্ন আগবঢ়াইছে আৰু এই প্ৰশ্নৰে প্ৰথম প্ৰশ্নভাগী হ'ল যে কোন আত্যন্তিক সুখ কহিও আমাতে হে নৱসিদ্ধ ভৈলোহু কৃতাৰ্থ পদ ৰেণু পায়া আমি তোমৰা খবৰ চৰণ ধূলা ল'বলৈ পাই আমি পৰম ধন্য হ'লোঁ জানিলোঁ আজি হে মুত তুষ্ট কৃষ্ণ স্বামী আমি আজি বুজি পাইছোঁ যে পৰম ঈশ্বৰ কৃষ্ণ আমাৰ প্ৰতি সন্তুষ্ট হৈছে যদি নৰতনুটো ক্ষণিক অথিৰ যদিও এই নৰতনুটো ক্ষণিক ইয়াৰ স্থিৰতা নাই ই স্থায়ী নহয় ই অস্থায়ী তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ তথাপি সেই নৱসিদ্ধ আমি ভাবি পাইছোঁ যে আমাৰ এই মনুষ্য শৰীৰ দুৰ্লভ মনুষ্য শৰীৰটো আমি পালোঁ পোৱাৰ পাছত আমি আজি সৌভাগ্যৱন্ত কিয় পৰম ঈশ্বৰ দেৱ কৃষ্ণ স্বামী আমাৰ প্ৰতি সন্তুষ্ট হৈছে কাৰণ তোমৰা সব মহামহন্তৰ চৰণৰ ধূলা আমি ল'বলৈ সুবিধা পাইছোঁ গতিকে তোমৰা সবৰ চৰণ পংকজত সবাৰো পাৱত পৰি পশু প্ৰণিপাতে তোমৰা সবৰ চৰণ পংকজত আমি এভাগী গোহাৰি জনাইছোঁ যে সেই মহামহন্ত তোমৰা সবে আমাক কোৱাচোন যে কোন আত্যান্তিক সুখ কহিও আমাতে আত্যান্তিক সুখনো কেনেকুৱা বা কাক আত্যান্তিক সুখ বুলি কয় আমাক তুমি
বা তোমরা সবে অৱগত কৰোৱা কৃষ্ণ। এতিয়া নিমি নৱসিদ্ধ হবে অৰ্থাৎ 9জন সিদ্ধই আত্যান্তিক সুখৰ বিষয়ে ক'ব আৰু বহুখিনি প্ৰশ্ন অৰ্থাৎ 9জন সিদ্ধ আহিছে যেতিয়া ৰজাই 9 ভাগী প্ৰশ্নই অৱতাৰণা কৰিছে। পাঠৰ মাজলৈ নাই যোৱা যদিও আমাৰ এটা থুলমূল ধাৰণা যে যিহেতু 9জন সিদ্ধ গতিকে তেৰা সমস্তৰ চৰণ পংকজত প্ৰত্যেকজনাৰ কাৰণে একো ভাগী প্ৰশ্ন আগবঢ়ালে আৰু প্ৰত্যেকজনাই প্ৰত্যেক ভাগী প্ৰশ্নৰ উত্তৰ নিমি ৰজাক প্ৰদান কৰাৰ জৰিয়তে কলিযুগৰ দেহধাৰী জীৱ আমাৰ কাৰণে শংকৰ গুৰুজনাই এৰি থৈ গৈছে। যিখন দাপোন আপুনি মই ৰাতিপুৱাই হওক বা দুপৰীয়াই হওক বা সন্ধিয়াই হওক গা পা ধুই যে আমাৰ শৰীৰটো ঠিকে আছেনে নাই, ফণী এখন লৈ যে দাপোনখন চাই চাই আমি নিজৰ শৰীৰটো ধ্যান ধাৰণাবিলাক বুজিবলৈ চেষ্টা কৰোঁ, ঠিক তদনুৰূপ গুৰুজন বস্তুৱে ভাগৱত নামৰ এভাগী দাপোন আমি সমস্ত জনা জীৱক দি থৈ গ'ল। যিভাগী দাপোন আমি চাবলৈ সুবিধা পালে জীৱৰ তৰণৰ উপায়টো আমি বুজি পাব পাৰিম। কৃষ্ণ হয় কৃষ্ণ। এইখিনিতে হ'ব লাগে ভাগৱত ধৰ্মকথন আৰু এইখিনি কৰিলে খোলা 3 মিনিটমান আছে ৰাখ বুলি ক'লে পাৰিব সময় যিমান খাই যাব। কৃষ্ণ কৃষ্ণ হে ৰাম অসাৰ সংসাৰ আত কিছু নাই সিদ্ধি ভকতৰ সংগ অনুক্ষণে নব নিধি কোনোবা ৰহস্য ধৰ্ম কহিও তাক জাত তুষ্ট হুয়া কৃষ্ণে দেন্তয়া পুনাক। প্ৰথম প্ৰশ্নভাগী হ'ল আত্যান্তিক সুখ কি? এতিয়া দ্বিতীয় ভাগ প্ৰশ্ন আগবঢ়াইছে যে যদিও সংসাৰখন অসাৰ তথাপিতো আমি জানিব মন গৈছে যে কোনোবা ৰহস্য ধৰ্ম কহিও তাক। ৰহস্য ধৰ্মনো কি? জাত তুষ্ট হুয়া কৃষ্ণে দেন্ত আপোনাক। তোমৰা সবক যে ভগৱন্তই তুষ্ট হৈ কথাখিনি অৱগত কৰিলে যে ৰহস্য ধৰ্মৰ বিষয়ে আমাকো অকণমান প্ৰকাশ কৰা যে ৰহস্য ধৰ্ম কি? ৰাম তাক জানিবাক যদি যোগ্য আমি তেবে কহিও কবোলো সবাকো প্ৰণামী। এই ৰামে কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক কোন মায়া কোনোবা উপায়ে তৰি তাক। 3 নম্বৰতে পুনশ্চ আগবঢ়ালে প্ৰশ্নভাগী যে কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক। তাৰ পাছতে আগবঢ়ালে যে কোন মায়া কোনোবা উপায়ে তৰি তাক। মায়া কি, ভাগৱত ধৰ্ম কি আৰু ভক্তি কি? এই ৰাম
কাক বুলি ব্ৰহ্ম কৰ্ম যোগকাৰ নাম অৱতৰি কেশৱে কৰন্ত কোন কাম কোন যুগ ধৰ্ম অভক্তৰ কেন গতি এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি নাৰদ বদতি শুনা বসুদেৱ সন্ত এহি মতে নিমিজেবে প্ৰশ্ন কৰিলন্ত শুনি সিদ্ধ সবে মহা প্ৰীতি কলভিলা ঋত্বিজ সদস্য নৃপতিক প্ৰশংসিলা এই ৰামে নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে আত্যান্তিক সুখ কবি কহিলা প্ৰথমে তাৰ পাছত নিমি ৰজাই প্ৰশ্ন অৱতাৰণা কৰিলে যে কাক বুলি ব্ৰহ্ম কৰ্ম যোগকাৰ নাম অৱতৰি কেশৱে কৰন্ত কোন কাম ভগৱন্তই অৱতাৰ ধাৰণ কৰিনো কি কৰ্ম কৰি থাকে অকণমান আমাক জনাই দিয়াচোন কোন যুগ ধৰ্ম অভক্তৰ কেন গতি যুগ ধৰ্মনো কি আৰু ভকতৰ গতিটো বাৰু কিবা এটা হ'লেও অকণমান বুজি পাইছোঁ কিন্তু অভক্তৰ গতিনো কেনেকুৱা হ'ব বা কেনেকুৱা হয় এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি নিমি ৰজাই এই নভাগী প্ৰশ্ন নৱসিদ্ধৰ চৰণ পংকজত অৰ্পণ কৰাৰ পাছত নাৰদ বদতি শুনা বসুদেৱ সন্ত দেৱঋষি নাৰদে কৈছে যে সেই মহামহন্ত বসুদেৱ তুমি শুনা এহিমতে নিমিজেবে প্ৰশ্ন কৰিলন্ত এই ধৰণে যেতিয়াই নিমি ৰজাই প্ৰশ্ন আগবঢ়ালে শুনি সিদ্ধ সবে মহাপ্ৰীতিক লভিলা ঋত্বিজ সদস্য নৃপতিক প্ৰশংসিলা সেই যজ্ঞত উপবিষ্ট হৈ থকা সমস্ত জনাকে নৱসিদ্ধই প্ৰশংসা কৰিছে নিমি ৰজাৰ সহিতে যে ধন্য ধন্য নিমি ৰাজন আৰু সমস্ত ইয়াত উপবিষ্ট হৈ থকা সভাসদবৰ্গ যে তোমৰা সবে যে জীৱৰ কল্যাণৰ অৰ্থে যি প্ৰশ্ন আগবঢ়ালা আমিও ক'বলৈ পাই তোমৰা সবৰ আগত নিজকে ধন্য মানিছোঁ এতিয়া প্ৰথম প্ৰশ্ন অৱতাৰণা কৰিছিলে যে আত্যান্তিক সুখ এতিয়া এই প্ৰথম প্ৰশ্নৰ উত্তৰ আত্যান্তিক সুখ নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে ক্ৰম অনুসাৰে 9জন সিদ্ধই 9টা প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে বা আগবাঢ়িছে আৰু প্ৰথম প্ৰশ্ন আত্যান্তিক সুখ কবি কহিলা প্ৰথমে কবি নামৰ সিদ্ধজনে আত্যান্তিক সুখৰ বিষয়বস্তু নিমি ৰজাৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে কি বুলি ক'ব কেনেধৰণে ক'ব পাঠে আমাক প্ৰকাশ কৰিব এৰা প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ শুনা মহাৰাজ কহো কথা সাৰতৰ এৰামে যিটো শুনা ৰাজা মহা মোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে কুল সদায় শিশবৰ একো কালে নুগুচয় ভয় যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয় কৃষ্ণ পদ সেৱাতে হৰে ভৱ দুখ
তাহাকে বোলয় ৰাজা আত্যন্তিক সুখ। ইমান সুন্দৰভাৱে প্ৰকাশ কৰিলে, যিটো কথা আমি সমস্ত জনাই জানো, কিন্তু পালন কৰিবলৈ অকণমান বেয়া পাওঁ। কাৰণ আমি সমস্ত জনা বিষ্ণুৰ মায়াত আবদ্ধ হৈ আছোঁ। যে আত্যান্তিক সুখৰ সাৰ তত্ত্বটো কবি নামৰ সিদ্ধজনে নিমিৰজাক প্ৰকাশ কৰিলে কি বুলি? যিটো শুনা ৰাজা মহামোহে অন্ধ প্ৰায়, হে ৰাজন তুমি শুনাচোন, যিজন মহামোহত আবদ্ধ হৈ আছে, অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়, মোৰ ধন মোৰজন মই হলো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। সেইজন হ'ল মহামোহত অন্ধ বুলি কৈছে। সি খবৰ একোকালে নগুচয় ভয়, সেই লোকসকলৰ কোনো সময়তে ভয়ৰ পৰা হাত সাৰিব নোৱাৰে। তেওঁলোক অকল কিবা এটা নহয় কিবা এটা ভয়ৰ মাজতেই নিজৰ জীৱনটো অতিবাহিত কৰিব লগা হয়। আটাইতকৈ ধনী মানুহজনলৈ চাবচোন, ৰাতি টোপনি নধৰে, ধন সোণখিনি কোনোবাই চুৰ কৰি লৈ যাব নেকি, আকৌ কিহৰ চিন্তা হয়, কেনেবাকৈ এই যে আমাৰ চৰকাৰৰ কিবা এটা টেক্স লাগি যায় নহয়, সেই টেক্সত কেনেবাকৈ পৰিম নেকি বুলি ভাবি যদি গাড়ী এখন ল'বলৈও মন কৰে, লোন এটা লৈহে গাড়ীখন ল'ব লগা হয়। কিবা এটা নহয় কিবা এটা ভয়ৰ মাজত সেইজনা জীৱন অতিবাহিত কৰি থাকে। কোনজনে? যিজনে কেৱল মোৰ ধন মোৰজন অৰ্থাৎ পুত্ৰ দ্বাৰা দেহ দেখে, অৰ্থাৎ এই অঞ্চলটোত ময়েই সকলোতকৈ ধনী। এই যে ভাৱনাটো, নিজৰ দেহক লৈহে তেওঁ অহংকাৰ কৰি থাকে, বাকীসকলক তেওঁ মানুহ বুলিয়ে গণ্য নকৰে। এই ভাৱনাটোত যিজন থাকে, সেই ভাৱনাত থকা মানুহজনৰ কথা কৈছে যে সি খবৰ একোকালে নগুচয় ভয়, সেইজন কোনো কালেই ভয়ৰ পৰা হাত সাৰিব নোৱাৰে। কেতিয়ালৈকে? সময় এটা দি দিলে, যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয়, যেতিয়ালৈকে সেই দেহধাৰী জীৱই পৰম ঈশ্বৰ কৃষ্ণৰ চৰণ পংকজত সেৱা নকৰে। অৰ্থাৎ এই ৰামে নকৰিলো শিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈল মহাভাৰ, এই ৰাম কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা। এয়া আৰম্ভণিহে। আমাৰ দেহৰ সমস্ত তত্ত্বৰ বিষয়ে গুৰুজনাই কৈ থৈ গৈছে। প্ৰথমে ক'লে যে নকৰিলো শিৰে মাধৱক নমস্কাৰ, অৰ্থাৎ যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয়, যেতিয়ালৈকে কৃষ্ণদেৱৰ চৰণ পংকজত সেৱা নকৰে। এতিয়া আমি সৰ্বপ্ৰথমেই কোৱা হৈছিল ভাগৱতৰ মূল বিষয়বস্তু যে কলিযুগত বৈষ্ণৱেই বিষ্ণু। এই তত্ত্বটো যেতিয়ালৈকে উপলব্ধি নহয়, যেতিয়ালৈকে সেইজনা দেহধাৰী জীৱ ভকতৰ সংগত তেৰাই নিজৰ শৰীৰটোক আগবঢ়াই নিদিয়ে, তেতিয়ালৈকে তেওঁ কিবা এটা নহয় কিবা এটা ভয়ৰ মাজত নিজৰ জীৱন অতিবাহিত কৰিব লাগিব। কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা, দুখন কাণ থকাৰ পাছতো আমি কৃষ্ণ কথা শুনিবলৈ মন নকৰোঁ। দুগুটা গৰ্তৰ ভাৰ বহিলোহু বৃথা, দুটা বৃহৎ বৃহৎ কুঁৱা সদৃশ গাত আমি শৰীৰটোৰ ওপৰত এনেইহে ভাৰ বৈ ফুৰিছোঁ বুলি কৈছে। কৃষ্ণ পদ সেৱাতেহে হৰে ভৱ দুখ। এতিয়া কৃষ্ণৰ চৰণ পংকজত সেৱা কৰাৰ এই মাধ্যমটোৰ জৰিয়তেহে আমি এই ভৱ সংসাৰৰ সমস্ত দুখৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কৈছে। অৰ্থাৎ
যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰোঁ হৃদয়ত ৰাম উপাসা কৰোঁ হৃদয়ত যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি এই ভৱ সংসাৰখনৰ পৰা তৰি যোৱাৰ একমাত্ৰ নৌকা হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম। এয়া গুৰুজনাই আমাক দিলে। এই প্ৰসিদ্ধ নাম নৌকাত উঠিহে আমি সমস্ত দুখৰ পৰা হাত সাৰিব পাৰিম। অৰ্থাৎ কৃষ সেন শব্দ ইটো পৃথিৱীবাসক ভৈল ন আনন্দক প্ৰৱৰ্তয় দুইৰো এক পদ ভৈল পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। এতিয়া সেয়াই হ'ল নাম আনন্দ বুলি কৈছে। এতিয়া এই আনন্দময় নামৰ মাজত আপুনি মই যদি নিজৰ জীৱনটো এৰি দিব পাৰোঁ তেতিয়াহ'লে এই সুখকেই গুৰুজন বস্তুৱে ক'লে যে কৃষ্ণ অৰ্থাৎ কৃষ মানে হ'ল পৃথিৱী, ন মানে হ'ল আনন্দ, দুইৰো এক পদ ভৈল অৰ্থাৎ কৃষ আৰু ন সংযুক্ত হৈ যি শব্দ ব্ৰহ্ম আপুনি মই বুজি পাওঁ সেয়া হ'ল কৃষ্ণ। অৰ্থাৎ কৃষ মানে পৃথিৱী, মানে হ'ল সৰ্বোত্তম, ন মানে হ'ল আনন্দ। যি শব্দ ব্ৰহ্ম পদ্মমুখখনতে উচ্চাৰণ কৰাৰ লগে লগে আমি হৃদি পদ্মত সমস্ত দুখ পাহৰি পৃথিৱীৰ সমস্ত সুখ অনুভৱ কৰিব পাৰোঁ, সেই শব্দ ব্ৰহ্মই হ'ল কৃষ্ণ। আৰু সেই কৃষ্ণক সেৱা কৰাৰ মাধ্যমৰ দ্বাৰাই যি সুখ অনুভৱ কৰিব পাৰি সেই নিমিৰাজন তাহাকে বোলয় ৰাজা আত্যান্তিক সুখ। এই সুখটোকেই আত্যান্তিক সুখ বুলি তুমি জানিবা। ইমানতে আমাৰ প্ৰথম প্ৰশ্ন শেষ হৈছে। ইয়াৰ পাছত ভাগৱত ধৰ্ম কথন আছে। আপোনাক সবে যদি আজ্ঞা কৰে ভাগৱত ধৰ্ম কথনলৈ আগবাঢ়িম, আৰু যদি আপোনাৰ সবে সৰ্বসন্মতিক সিদ্ধান্ত ক্ৰমে ইয়াতে ৰাখিবলৈ কয় তেতিয়া আমি ইয়াতে ৰাখিব বিচাৰোঁ। কৃষ্ণ কৃষ্ণ। দ্বিতীয় বৈকুণ্ঠস্থলীত উপবিষ্ট কৃপালু বাপাই সমস্ত আমি মহাবৈষ্ণৱ আমাৰ প্ৰাণজিত বাপজনাক আমাৰ মাজলৈ ভাগৱতৰ ব্যাখ্যাৰ অনুষ্ঠানটিলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ। ইমান সুন্দৰ ব্যাখ্যাৰে আমাক আপ্লুত কৰিছে। আমি যেন এই বৈকুণ্ঠস্থলী এৰি যাবৰ মন যোৱা নাই। তথাপি তেখেতৰ অহাকালিলৈও অনুষ্ঠান আছে, তাৰ পাছতো আছে। গোটেই অসম জুৰি তেখেতে ঘূৰি ফুৰিছে। তথাপি এই সময়কণ দিয়াৰ বাবে আমি তেখেতলৈ আমি অনন্তপুৰ প্ৰাথমিক শাখা, প্ৰাঞ্চজন্য প্ৰাথমিক শাখা আৰু বৰবিল মাধৱপুৰ বৰবিল শাখাই তেখেতলৈ আমি বহুত বহুত ধন্যবাদ জ্ঞাপন জনাইছোঁ। আৰু সমস্ত বাপ আই সমস্তক আমি অনুৰোধ জনাইছোঁ, আজিলৈ যদিহে আপোনা হবে আজ্ঞা প্ৰদান কৰে আমি ৰাখিবলৈ আগবাঢ়িম। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ আপোনাৰ হওক মহামহন্ত সাধু সন্ত সমস্ত জনা কৃপালু গুৰুজনাৰ একান্ত শুদ্ধ সেৱক আজ্ঞা পৰে ভক্তি আজ্ঞা নহ'লে কাৰ শক্তি আপোনাৰ হওক মহামহন্তৰ আজ্ঞা শিৰোগত কৰি আমি যিধৰণে অনুষ্ঠানভাগী আঁত ধৰা হ'ল তদনুৰূপ আমি পুনশ্চ আপোনাৰ হবৰ আজ্ঞা শিৰোগত কৰি অনুষ্ঠানভাগী ইমানতে ৰখা হৈছে আৰু আমি মহাধমৰ কায় বাক্য মন অসমমভাৱে জ্ঞানকৃত বা অজ্ঞানকৃত অপৰাধ যিহেতু আমি মানুহ আৰু মানুহ মাত্ৰেই ভুল থাকেই গতিকে আপোনাৰ হ'বৰে সন্তান ভাবি ভাই বন্ধু ভাবি আমাক আপোনাৰ হবে ক্ষমা দিব আমি যাতে সদায় আপোনাৰ হওক মহামহন্তৰ চৰণ দৰ্শন কৰি প্ৰভু ভগৱন্তৰ নাম অনুষ্ঠানৰ মাজত নিজকে আপোনাৰ হবৰ সেৱাৰ অৰ্থে আগবঢ়াই নিব পাৰোঁ এই আশা আমি আপোনাৰ হবৰ চৰণ পংকজত অৰ্পণ কৰি আজি অনুষ্ঠানভাগী ইমানতে ৰখা হৈছে কৃষ্ণ 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কৃষ্ণ 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 হৰি অ ৰাম কৃষ্ণ অপৰাধ ভঞ্জন অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ 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 হৰি অ ৰাম কৃষ্ণ গুৰু বন্দনা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু কৃষ্ণ 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 হৰি অ ৰাম কৃষ্ণ জয় গুৰু শংকৰ
কৃষ্ণ 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 ৰাম নহো জানায়ামি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি নহো ধৰ্মশীল দান ব্ৰত তীৰ্থ গামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰু দাস পান দাস ভৈলো আমি ৰাম দাসৰু দাস টান দাস ভৈলো হৰি ৰাম। আমি সমস্তজনে এটি সেৱা ধৰোঁ পাঠৰ অন্তত, নহয় জানো? আমাৰ সমস্ত প্ৰাথমিক শাখাৰ বাপাই সমস্ত আমি সেৱাভাগ ধৰোঁ। আসন লাগে। মাইক এটা দি দিব লাগিব। কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ মধুৰী পুৰাম ৰঘুপতি
চৰণে কৰা উদ্ধাৰ ৰাম আমি দুখিত কৃষ্ণ কৃষ্ণ আমি দুখিতক চৰণে কৰা উদ্ধাৰ আমি দুখিতক প্ৰভু চৰণে কৰা উদ্ধাৰ ভক্তবৃন্দই জনোৱা ভক্তিপূৰ্ণ সেৱা আমি প্ৰভু ভগৱন্তৰ দুখানী অভয় চৰণতে সমস্তজনা ভকত বৈষ্ণৱে পুনশ্চ অৰ্পণ কৰা হৈছে। কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজু পদ অৰবিন্দ কৰোঁ মই লক্ষ নমস্কাৰ পদ্ম সমনাভিজাৰ প্ৰণামহো বাৰম্বাৰ নমো দিব্য পদ্মমালাধাৰী নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ নমো ভকতৰ ভয়হাৰী বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তজু পাৱে কৰোঁ বন্দন তজু পাৱে কৰোঁ বন্দন হে প্ৰভু সমস্ত সেৱকীবৃন্দে আপোনাৰ সবকো নেখাৰি জনাব তেৰা সমস্তই গুৰু গৃহতেই বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত শাস্ত্ৰখানি প্ৰভু ভগৱন্তৰ নিৰ্গুণ নাম কীৰ্তন কৰোৱাৰ অন্তত তেৰা সমষ্টৰ শ্ৰৱণ মহাভক্তি লাভ কৰাৰ মানস কৰি ইয়াতেই আপোনাৰ সমস্ত জনাকে আমন্ত্ৰণ কৰি আনি একত্ৰাপিত কৰোৱাই বৈকুণ্ঠ পাতি তেৰা সমষ্টই ভগৱন্তৰ চৰণত এভাগী সেৱা নিবেদন কৰিছে। এই সেৱাভাগী তেৰা সমষ্টই আগবঢ়াওঁতে যদি গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুত অপৰাধ হৈছে সৰ্বপৰাধ মৰিখন কৰি প্ৰভু ভগৱন্তৰ দুখানী চৰণত ঠাই দি জন্ম জন্মান্তৰলৈকে প্ৰভু ভগৱন্তই কৃপা মিলাওক আমি সমস্ত জনাই কৃপাৰ অৰ্থে পুনশ্চ সেৱাভাগী ভগৱন্তৰ দুখানী অভয় চৰণতে অৰ্পণ কৰা হৈছে। কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ সহজ কৃপালু গুণক প্ৰকাশিয়ে ধৰি আছা হৰি ভকত বৎসল নাম ধেনু যেনমতে বৎসক পালয় তুমি সেই মতে ভকতক মালা ৰাম ৰাম তুমি সেই মতে ভকতক পালা ৰাম কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃপালু বাবা সমস্ত আপোনাৰ ভকত বৈষ্ণৱৰ হেতুকে আমি অন্নমুঠিৰ ব্যৱস্থা কৰা হৈছে। আমি সমস্তজনকে অন্নমুঠি গ্ৰহণ কৰিবৰ কাৰণে আমি সমস্তজনে সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ আমাৰ সন্মানীয় নগেন শইকীয়া বাপজনাই বৈকুণ্ঠৰ শাস্ত্ৰভাগী প্ৰতিষ্ঠা কৰিছিলে। আমি তেখেতক পুনৰ
বিসৰ্জন দিবৰ কাৰণে আমি তেখেতক সেৱা ধৰিছোঁ। কৃষ্ণ। Lili Monty.